নমস্কাৰ বন্ধুসকল, আজি এটা একদম ইম্পৰ্টেণ্ট টপিক এটা লৈ ভিডিঅ' আৰম্ভ কৰিছোঁ। কথাটো হ'ল যে বহুত মানুহে লোন লৈছে, কিন্তু লোন লোৱাৰ পিছত তাৰ ডকুমেণ্টছ মানে যেতিয়া লোনটো শেষ হৈ যায় তেতিয়া একদম বেংকৰ পৰা কিছুমান ডকুমেণ্টছ ল'ব লগা থাকে আমি। চ' সেইবিলাক ডকুমেণ্টছ আমি নলওঁ, আৰু সেইবিলাক ডকুমেণ্টছ কোনোবাই মিছ ইউজ কৰিলে তেতিয়া হয়তো আমি কোৰ্টত যাব লাগিব পাৰে, আমাৰ ওপৰত কেছ হ'ব পাৰে। চ' আজি ভিডিঅ'টো একদম ইম্পৰ্টেণ্ট হয়। যদি আপোনালোকে লোন লৈছে বা লোন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি শেষলৈ চাওক। প্ৰথমটো ডকুমেণ্টছ হ'ল NOC, নো অবজেকশ্যন চাৰ্টিফিকেট। যদি আপুনি বেংকৰ পৰা NOCখন নলয় তেতিয়াহ'লে আপোনাৰ লোনটো এক্টিভ দেখাই থাকিব। ঠিক আছে, লোনটো যদি আপুনি শেষ কৰিছে মাৰিছে তো লোনটো শেষ নকৰাটো দেখাব। লগতে আপোনাৰ চিভিল স্ক'ৰটো ডাউন হ'ব পাৰে, চিভিল স্ক'ৰটো আপোনাৰ কমি যাব পাৰে। আৰু যদি আপুনি ঘৰ লোন বা কাৰ লোন যিকোনো লোন লৈছে সেই লোনটো আপোনাৰ নামত মানে সেই প্ৰপাৰ্টিটো আপোনাৰ নামত নহ'বও পাৰে। ঠিক আছে, ডকুমেণ্টছ চ' NOCটো চবতকৈ ইম্পৰ্টেণ্ট হ'ল NOC, নো অবজেকশ্যন চাৰ্টিফিকেট। হ'ল ফাইনেল ৰিপে'মেণ্ট ছেটেলমেণ্ট। এইটো এনেকুৱা ডকুমেণ্টছ আপুনি চাব পাৰে, আপুনি এটা ষ্টেটমেণ্ট হয়, চাব পাৰে যে আপুনি কেতিয়া আপুনি কিমান সময়ত কিমান পে' কৰিছে, এক্সট্ৰাকৈ পে' কৰিছে নেকি, ইমান দিনত এক্সট্ৰাকৈ আপুনি কিবা পইচা ভৰিব লাগিছিল নেকি, এক্সট্ৰাকৈ কাটিছে নেকি। চ' ইয়াত অল ডিটেইলছ আপুনি পাই যাব। ঠিক আছে, মানে চাপ'জ আপুনি ভাবি চাওক যে এইটো মাহত মোৰ 3 তাৰিখে EMI টো কাটিব লাগে। ঠিক আছে, 3 তাৰিখে আপোনাৰ 10,000 EMI হয়। চাপ'জ আপোনাৰ 10,000 প্লাছ কাটিছে নেকি, চাপ'জ আপোনাৰ 10,040 ৰুপিজ, 10,200 ৰুপিজ চামথিং। তো এনেকুৱা মানে এই ষ্টেটমেণ্টটো একদম ইম্পৰ্টেণ্ট হয়। আপুনি চাব লাগে, আপোনালোকে যদি লোন লৈছে বা লোনটো শেষ হৈছে কিন্তু চাব লাগে। 3 নম্বৰটো হ'ল অৰিজিনেল লোন এগ্ৰিমেণ্ট। আপুনি লোনটো লোৱাৰ সময়ত আপুনি বহুত জেগাত আপুনি চহী মাৰে, ছিগনেচাৰ কৰে, হয়তো আপোনালোকে জানে। আপুনি যে চহীটো মাৰে, ছিগনেচাৰটো কৰে, তেতিয়া আপোনাৰ তাত লিখা থাকে আপুনি কিমান লোন লৈছে, কি লোন লৈছে, কিমান সময়ত আপুনি গোটাই কমপ্লিট মানে জমা কৰিব লাগিব, EMI ক্লিয়াৰ কৰিব লাগিব, মানে অল ডিটেইলছ আপোনাৰ এইখিনিত আপোনাৰ মানে ছিগনেচাৰৰ ওপৰত লিখা ৰাখে। তাৰ ওপৰত আপুনি আপোনাক ছিগনেচাৰটো কৰিব দিয়ে। ঠিক আছে, যদি সেইখিনি ডকুমেণ্টছ আপোনাৰ বেংকৰ তাত ৰৈ যায়, আপুনি বেংকৰ পৰা আপুনি নিবিচাৰে, তেনেহ'লে সেইখিনি ডকুমেণ্টছ কোনোবাই মিছ ইউজ কৰিলে আপোনাৰ ওপৰত কেছ কৰিব পাৰে, মিছ ইউজ কৰি কোৰ্টত কেছ চলিব পাৰে। চ' সাৱধান হোৱাটো ভাল। ত' একদম ইম্পৰ্টেণ্ট হয় সেইখিনি ডকুমেণ্টছখিনিও বেংকৰ পৰা আপুনি লোৱাটো। ঠিক আছে, 4 নম্বৰটো হ'ল লোন ক্ল'জাৰ লেটাৰ। ত' তাত আপোনাৰ একাউণ্ট লোন নাম্বাৰটো লিখা থাকিব, আৰু লগতে আপুনি গোটেইখিনি EMI ক্ল'জ কৰিলে, গোটেইখিনি জমা কৰিলে, চ' সেইখিনি তাত লিখা থাকিব। এইটো আপোনাৰ লোন ক্ল'জাৰ লেটাৰ বুলি কয়। তেতিয়া সেইখন লেটাৰ আপুনি বেংকৰ পৰা বিচাৰিলে বা ল'লে, তো আপোনাৰ আগত মানে আপোনাৰ ওপৰত বেংকে কোনো ধৰণৰ ক্লেইম কৰিব নোৱাৰে যে এইটো আমাক পে' কৰা নাই, EMI পে' কৰা নাই, তেখেতৰ লোনটো ক্ল'জ হোৱা নাই, ছেটেল কৰা নাই। চ' বেংকে কোনো ধৰণৰ আপোনাৰ ওপৰত ক্লেইম কৰিব নোৱাৰে। চবতকৈ ইম্পৰ্টেণ্ট 5 নম্বৰটো হ'ল ৰিলিজ অফ কোলেটাৰ। চাপ'জ আপুনি লোনটো লৈছিল কিবা আপোনাৰ জমা কৰি, চাপ'জ মৰ্টগেজ বুলি কয়, চাপ'জ আপুনি মাটি মৰ্টগেজ কৰিছিল বা আপোনাৰ ঘৰ মৰ্টগেজ, তেনেকুৱা টাইপ আৰু বিজনেছ আপোনাৰ দোকান হওক, তেনেকুৱা মৰ্টগেজ আপুনি জমা কৰি আপুনি লোনটো লৈছিল। তাৰপিছত যদি আপুনি সেইখিনি ডকুমেণ্টছ আপুনি বেংকৰ পৰা নিবিচাৰে, আপুনি নেক্সট যদি আপোনাৰ বেংকে কয় যে এইখিনি ডকুমেণ্ট, এইখিনি প্ৰপাৰ্টি আমাৰ, চাপ'জ আমাৰ মাটি মৰ্টগেজ হিচাপে বা বিজনেছ যিকোনো হওক, এইখিনি মৰ্টগেজ চাবাৰ, তেতিয়া আপুনি বেংকৰ পৰা একো ক্লেইম কৰিব নোৱাৰিব, কাৰণ আপোনাৰ হাতত সেইটো ডকুমেণ্টছ নাই যোনটো আপোনাৰ লগত থাকিব লাগে। চ' সকলোকে লাষ্ট এইটো সকলোকে ইম্পৰ্টেণ্ট ডকুমেণ্টছ। আপুনি যিকোনো আপোনাৰ ডকুমেণ্টছ জমা দিয়াৰ পিছত, মৰ্টগেজ লোন লোৱাৰ পিছত সেই বস্তু আপুনি সেইটো বেংকৰ পৰা বিচাৰিব লাগে, এইখন ডকুমেণ্টছ, সেইটো লেটাৰ। চ' হয়তো আপোনালোকে আগলৈ লোন ল'ব বা লৈছে, চ' যদিও এইখিনি আপুনি ডকুমেণ্টছ বেংকৰ পৰা বিচৰা নাই এতিয়ালৈকে, চ' আপুনি বেংকক আপুনি আবেদন কৰক এইখিনি ডকুমেণ্টছৰ বাবে। চ' নেক্সট ভিডিঅ' এটাত লগ পাম। যদি এইটো ভিডিঅ' আপোনালোকে চাই অলপ হ'লেও যদি কিবা জানিব পাৰিছে, চ' ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আগলৈও
আপোনাৰ পৰিয়ালৰ কোনোবাৰ যদি এনেকুৱা লোনৰ কাৰণে মানে পিছত প্ৰব্লেমত নপৰে লোনৰ বাবে, চ' তেখেতক আপুনি ভিডিঅ'টো প্ৰেৰণ কৰিব।